हेलो स्टूडेंट আজি মই তোমালোকক আগবঢ়াম 7 নম্বৰ অধ্যায় স্থানাঙ্ক জ্যামিতিৰ মোস্ট ইম্পৰ্টেন্ট কিছুমান এমসিকিউ সো আহা পলম নকৰি ভিডিওটো আৰম্ভ কৰো তো এটো ফার্স্ট এমসিকিউটো আছে যে এটা চতুৰ্ভুজৰ চাৰিটা বিন্দু -1, -2 1,0 -1,2 আৰু -3,0 হলে ই এটা অপশন কেটে দিয়া আছে সোয়া অপশন এ বর্গ অপশন বি আয়ত অপশন সি রম্বাস আর অপশন ডি আছে সামান্তরিক ঠিক আছে সো ইয়ারে তোমালোকৰ যেটো দূৰত্ব সূত্ৰ দিয়া আছিল তোমালোক ফার্স্ট কি কৰিব লাগিব এই চাৰিটা বিন্দুক এ বি সি ডি বুলি ধৰি লৈ এ বি বি সি সি ডি আৰু এ ডি এই দূৰত্ব কেটা উলিয়াই ল'ব লাগিব ঠিক আছে তাৰ পিছত তোমালোকে ইয়াৰ যেটোটা কৰ্ণ হ'ব এসি আৰু বিডি কৰ্ণ দুটালৰ দৈৰ্ঘ্য উলিয়াব লাগিব তো তোমালোকে এইখিনি উলিয়ালে দেখা পাবা যে ইয়াৰে গোটেই কেটা বাহু যেটা দৈৰ্ঘ্য বাহু দৈৰ্ঘ্য হ'ব গোটেই কেটা সমান অৰ্থাৎ এ বি ইকুৱেল বি সি ইকুৱেল সি ডি ইকুৱেল এ ডি সমান হ'ব আৰু ইয়াৰ দুটা কৰ্ণ এসি আৰু বিডিও সমান হৈ যাব ঠিক আছে তাৰ মানে হেতু ক্ষেত্ৰত যদি সেই শৰ্তখিনি যদি আমি ইয়াত প্ৰয়োগ কৰো তো সেই শৰ্ত হিচাপত এটো কি হ'ব এটো হ'ব বর্গ সো শুদ্ধ অপশনটো হ'ব অপশন এ ঠিক আছে অর্থাৎ বর্গ সো এতিয়া আইছো আমি নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চনত আছে কোৱেশ্চন নম্বৰ 2 ত আছে যে যদি a 2,-2 আৰু b -1,x বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হয় তেন্তে x ইকুৱেল তাৰ মানে ইয়াত তোমালোকক কি আছে দুটা বিন্দু দি আছে এটা বিন্দু হৈছে a 2,-2 আৰু আনটো বিন্দু হৈছে -1,x তো ইয়াত চোৱা a 2,-2 মানে কি ইয়াত x1 আৰু x2 x1 y1 x2 y2 ঠিক আছে তো এই হিচাপত দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰ উলিয়াৰ কাৰণে যেটো সূত্ৰ আছিল যে ab = x স্কয়ার x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো সূত্ৰত বহাই দিবা বহাই দি কিনে সমাধান কৰিলে x ৰ মানটো আহি যাব ঠিক আছে সো ইয়াত এইখিনি সমাধান কৰিলে তোমালোকে শুদ্ধ অপশনটো পাবা অপশন এ অৰ্থাৎ 2 ঠিক আছে সো এতিয়া আমি আহিম নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চন নম্বৰ 3 ত আছে a 2,4 আৰু b -2,-4 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু তাৰ মানে ইয়াত দুটা বিন্দু দি আছে a আৰু b এই দুটা বিন্দু সংযোগ কৰিলে ইহতৰ মধ্যবিন্দু তো মধ্যবিন্দু উলিয়াৰ সূত্ৰটো কি আছিল তোমালোকে নিশ্চয় জানা x1 + x2 / 2 আৰু আছিল y1 + y2 / 2 তো ইয়াত এটো সূত্ৰ প্ৰয়োগ কৰি দিবা এটো সূত্ৰ প্ৰয়োগ কৰিলে ইয়াৰে শুদ্ধ অপশনটো আহিব সো ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি তো এতিয়া আইছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 4 ত আছে যে x অক্ষৰ পৰা a 2,4 বিন্দুৰ দূৰত্ব তো তলত অপশন কেটে দিয়া আছে তো চোৱা দুটা অক্ষ আছে x অক্ষ আৰু y অক্ষ তো x অক্ষৰ পৰা যিকোনো এটা বিন্দুৰ দূৰত্ব আমি কি হিচাপত জোখো যে x ৰ যেটো মান আছে হেতু বাদ দি যেটো থাকে হেতু হৈছে x অক্ষৰ পৰা সেই বিন্দুটোৰ দূৰত্ব আৰু y অক্ষৰ পৰা যদি আমি কও তেতিয়া y ৰ যেটো মান আছে সেই মানটো আমি বাদ দিম বাদ দিয়াৰ পিছত যেটো মান থাকিব হেতু হৈছে y অক্ষৰ পৰা সেই বিন্দুটোৰ দূৰত্ব তো ইয়াত কৈছে x অক্ষৰ পৰা a 2,4 বিন্দুৰ দূৰত্ব তো ইয়াত x ৰ মান কি আছে 2 গতিকে x ৰ মানটো বাদ দিলে কি থাকিব 4 সো x অক্ষৰ পৰা a 2,4 বিন্দুৰ দূৰত্ব হ'ব শুদ্ধ অপশনটো হ'ব অপশন বি 4 একক ওকে বাকি গোটেই কেটা অশুদ্ধ তো এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 যে p 0,2 আৰু q 6,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা একেবাৰে সহজ ইয়াত বেলেগ একো নাই দুটা বিন্দু দি আছে p আৰু q আৰু p q ৰ মাজত কি কৰিবা দূৰত্ব সূত্ৰ যেটো আছিল মই অলপ আগত কৈছো যে ইয়াত কি হ'ব p q = x2 - x1 হোল স্কয়ার
আৰু কি আছে y2 মাইনাছ y1 হোল স্কুৱেৰ। এইটো সূত্ৰ প্ৰয়োগ কৰি দি এইখিনি যোগ বিয়োগ কৰিবা। এইখিনি যোগ বিয়োগ কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন বি, 2√10 একক। অ'কে, তো এতিয়া আহিছোঁ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 6। তো কুৱেশ্যন নম্বৰ 6ত আছে যে P/3,4 বিন্দুটো P-6,5 আৰু Q-2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হ'লে P ইকুৱেল, তাৰমানে ইয়াত এটা বিন্দু দি আছে, বিন্দুটোৰ নাম দিছে O আৰু বিন্দুটোৰ স্থানাংক হৈছে P/3,4। এই বিন্দুটো কি হৈছে P আৰু Q বিন্দু সংযোগী ৰেখাখণ্ডৰ কি হৈছে মধ্যবিন্দু। তো হ'লে ইয়াত P/3 আছে চোৱা। তো ইয়াত পিৰ মান কি হ'ব? তো মধ্যবিন্দুৰ যিটো সূত্ৰ আছিল, মধ্যবিন্দুৰ সূত্ৰটো হৈছে x1 + x2 / 2 আৰু y1 + y2 / 2। এই সূত্ৰ প্ৰয়োগ কৰি এইটো কৰিবা, কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন বি -12। ঠিক আছে। চ' এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 7। আৰু 7ত দিয়া আছে চোৱা যে P-1,7 আৰু Q4,-3 বিন্দু সংযোগী ৰেখাক 2:3 অনুপাতত ভাগ কৰা বিন্দুটো। এতিয়া হৈছে কোনো এটা ৰেখাক কোনোবা এটা বিন্দুৱে যদি m:n অনুপাতত ভাগ কৰে, তেন্তে তাৰে এটা সূত্ৰ আছিল যে m1x2 + m2x1 / m1 + m2, এনেকুৱা এটা সূত্ৰ আছিলে। তো সেই সূত্ৰ যদি ইয়াত আমি প্ৰয়োগ কৰোঁ, ইয়াত দুটা বিন্দু আমাক দিয়া আছে আৰু অনুপাতটো দিয়া আছে 2:3, তাৰ মানে কি এইটো m1 আৰু m2ৰ মান দিয়া আছে, নাইবা m আৰু n-ৰ মান বুলিও তুমি ধৰিব পাৰা। ঠিক আছে। চ' আৰু এনেকৈ যদি এই সূত্ৰটো প্ৰয়োগ কৰি এইটো কৰিবা, এইটো কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো আহিব অপশ্যন ডি, তাৰমানে 1,3 পাবা। ঠিক আছে, বিন্দুটো পোৱা যাব 1,3। তো ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 8 যে P-3,10 আৰু Q6,-8 বিন্দু সংযোগী ৰেখাক O-1,6 বিন্দুটোৱে কি অনুপাতত ভাগ কৰিব? তো এইবাৰ আমি ল'ম ছাপ'জ m:n অনুপাতত ভাগ কৰিব। তাৰমানে এইবাৰ এই অনুপাতটো উলিয়াব লাগে। আগৰটোত বিন্দুটো উলিয়াব লাগিছিল, অনুপাত দিয়া আছিল। এইবাৰ অনুপাত দিয়া আছে, আমি বিন্দু দিয়া আছে, আমি কি কৰিব লাগে? অনুপাত উলিয়াব লাগে। তো এইটো ছেম সূত্ৰ, সেই সূত্ৰটো অনুপাতৰ যি সূত্ৰ আছিল, স্থানাংক জ্যামিতিত যি অনুপাতৰ সূত্ৰ আছিল, কোনো এটা যে দুটা বিন্দু সংযোগী ৰেখাক অইন এটা বিন্দুৱে যদি কাটে, সেই বিন্দুটোৰ কাৰণে যিটো অনুপাত উলিওৱাৰ কাৰণে সূত্ৰ আছিল, সেই সূত্ৰটো প্ৰয়োগ কৰি এইটো কৰিলে কুৱেশ্যন নম্বৰ 8 ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন চি, অৰ্থাৎ 2:7 অনুপাতত ভাগ কৰিব। অ'কে, তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 যে এটা ৰম্বাছৰ শীৰ্ষবিন্দু কেইটা 3,0, 4,5, -1,4 আৰু -2,-1 হ'লে ইয়াৰ কালিও হ'ব। তো চোৱা, ইয়াত এটা ৰম্বাছ দিয়া আছে আৰু ৰম্বাছৰ শীৰ্ষবিন্দু কেইটা দিয়া আছে। তো এতিয়া ইয়াৰ কি কৰিব লাগে? আমি কালি উলিয়াব লাগে। তো এইটো প্ৰথম কি কৰিব লাগিব? ইয়াৰে গোটেইকেইটা ৰম্বাছটো আমি A-B-C-D বুলি ধৰি ল'ম। ইয়াৰে তোমাৰ যি দুটা কি হ'ব? কৰ্ণ হ'ব, AC আৰু BD। AC আৰু BD কৰ্ণ আমি উলিয়াব লাগিব, ইয়াৰ দৈৰ্ঘ্যটো লাগিব। তাৰপিছত AC আৰু BD কৰ্ণ উলিওৱাৰ পিছত তোমালোকে কি কৰিবা? ৰম্বাছৰ কালিৰ সূত্ৰটো কি আছিল? হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। তো কৰ্ণ দুডালৰ দৈৰ্ঘ্য উলিওৱাৰ পিছত হাফ দি তাক পূৰণ কৰি দিবা। তো পূৰণ কৰিলে ইয়াৰ শুদ্ধ অপশ্যনটো আহিব অপশ্যন বি, 24 বৰ্গ একক। ঠিক আছে। তেতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, আৰু আজিৰ এইটো লাষ্ট কুৱেশ্যন যে মূল বিন্দুৰ পৰা P-6,8 বিন্দুটোৰ দূৰত্ব হ'ব। তো ইয়াত মূল বিন্দুৰ পৰা বুলি কৈছে, এটা বিন্দু দিয়া আছে -6,8, আনটো বিন্দু কি হ'ব? যিহেতু মূল বিন্দু বুলি কৈছে, গতিকে 0,0। তো এটা বিন্দু হৈছে 0,0, আনটো বিন্দু আমাক দিয়া আছে P-6,8। এই বিন্দু দুটাৰ মাজত তোমালোকে কি যিটো দূৰত্ব সূত্ৰ আছে, সেই সূত্ৰটো প্ৰয়োগ কৰিবা। সেই সূত্ৰটো প্ৰয়োগ কৰিলে ইয়াৰ শুদ্ধ অপশ্যনটো আহিব অপশ্যন
আৰু আজিৰ কাৰণে এইটো অপশ্যন নকওঁ, এইটো অপশ্যন তোমালোকে কৰিবা, কৰি মোক কমেণ্ট বক্সত জনাবা। মই নেক্সট ভিডিঅ'ত ইয়াৰে শুদ্ধ অপশ্যনটো মই কৈ দিম। ঠিক আছে, আজিলৈ এইখিনি আছিল। তো এনেকুৱা ধৰণৰ বাকী চেপ্টাৰ যিবিলাক তোমালোকৰ ছাবজেক্ট আছে তাৰ ওপৰতো মই MCQ ভিডিঅ' দিম। চ' তাৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাই থাকিবা, লগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক চাই থাকিবা। ঠিক আছে, থেংক ইউ।